জয়গুৰু আজি বৰদাৰ 33তম তিৰোভাৱ তিথি তো এই তিথিত অকণমান বৰদাৰ কথা তেনেকৈ বিশেষ নাজানো তথাপি অকণমান কিতাপ এখন আগমনি এখন উলিয়াই ল'লোঁ তাতে বিচাৰি পাইছোঁ অকণমান দুটিমান লাইন তো সেয়া আছিলে 1979 চনৰ মে' মাহৰ কথা 30 মে' কিন্তু বৰদা ঠাকুৰবাৰী আহিছে যিহেতু বৰদাবাৰী পিছফালে থাকে ঠাকুৰবাৰী আগফালে থাকে তো ঠাকুৰবাৰীৰ ফালে আহিছে আহি দেখে যে ৰাতিপুৱা 8:30মান বজাত আহিছে আৰু আহি দেখে যে সৰু সৰু ল'ৰা ছোৱালীবোৰ ভৰ্তি হৈ আছে বৰদাৰ সংগ পাবৰ কাৰণে তেওঁলোকে ৰখি আছে তেওঁলোকে জানে বৰদা সেইখিনি সময়ত আহিব গতিকে তেওঁলোকে ৰখি আছে তো সেইখিনি সময় তেতিয়া বিহাৰত খুব গৰম আচলতে মানে লু বয় মে' মাহত তো সেইকাৰণে বৰদাই তেওঁলোকৰ কাৰণে কিছুমান ঠাণ্ডা বস্তু পানীজাতীয় বস্তু যেনেকুৱা তিয়ঁহ আৰু মধুৰিআম আৰু বিভিন্ন ফল মূল এনেকুৱাৰ ব্যৱস্থা কৰিছে আহিয়ে বৰদাই তেওঁলোকক সেইবোৰ খাবলৈ দিছে যিহেতু খুব গৰম এই বস্তুবিলাকে তেওঁলোকৰ গাটো শীতল ৰাখিব আৰু সেইকাৰণে সেইবোৰ তেওঁলোকক খাবলৈ দিছে আৰু বাচ্ছাবিলাকক এই প্ৰসাদ বৰদাই নিজ হাতেৰে দিছে আৰু দি পেলাই খুব ফূৰ্তি কৰিছে সিহঁতৰ লগত কাৰোবাক কেচ বুলি কৈছে কাৰোবাক দিব খুজিছে আকৌ ঘূৰাই লৈছে তো এনেকৈ বিভিন্ন হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে তেওঁ সকলোকে সেই মানে ফল তেওঁ বিতৰণ কৰিছে আৰু তাৰ পিছতেই নাম ধ্যানৰ সময় তেতিয়া নাম ধ্যানৰ সময় আছিলে 8:55 এতিয়া যেনেকুৱা আচাৰ্যদেৱ আহে এতিয়া নাম ধ্যানৰ যিটো ৰাতিপুৱা নাম ধ্যানৰ সময় সেয়া হৈছে 8:25 8:25ৰ পৰা 8:30লৈকে আৰু তেতিয়া আছিলে 8:55 8:55ৰ পৰা 9টালৈকে এই 5 মিনিট বৰদাই সকলোৰে লগত নাম কৰিছিলে এইটো নাম কৰাৰ এটা অভ্যাস গঢ়ি তুলিছিলে দিনৰ ভাগতে সকলো বাচ্ছাবোৰক লৈ পেলাই তো এই যে ফল মূল বিতৰণ কৰিছিলে তেওঁলোক বাচ্ছাবিলাকক ফল মূল বিতৰণ কৰোঁতে তেতিয়া এটা প্ৰবাদ বাক্য সেইটো উচ্চাৰ সেইটো মই আচলতে মই দেউতাৰ মুখত প্ৰায়ে শুনো সেইটো যে বৰদাই কোৱা কথা এইটো মই কিন্তু নাজানিছিলোঁ গতিকে আজি মই সেইটোৱে ক'বলৈ ওলাইছোঁ যে বৰদাই যেতিয়া এই মানে ফল মূলবিলাক দি আছে তাৰে ভিতৰত তিয়ঁহো আছিলে তো বৰদাই কৈ আছে তিয়ঁহক হিন্দীত খীৰা বুলি কয় আৰু তেতিয়া বৰদাই কৈছিলে যে সুবহ মে খীৰা হীৰা দোপহৰ মে খীৰা খীৰা শাম মে খীৰা পীৰা মানে ৰাতিপুৱা যদি তিয়ঁহ খায় সেয়া হীৰাৰ নিচিনা কাম কৰে মানে খুবেই ভাল শৰীৰৰ কাৰণে আৰু দুপৰীয়া যদি কোনোবাই খীৰা খায় মানে তিয়ঁহ খায় তেতিয়া সেইটো তিয়ঁহৰ যিখিনি গুণ সেইখিনি গুণেই পায় আৰু আবেলি যদি কোনোবাই তিয়ঁহ খায় তেতিয়াহ'লে সেইটো পীৰা দিয়ে তাৰমানে সেয়া ভালটো নাপায়ে বৰঞ্চ তাৰে পৰা বেমাৰ আজাৰ এইবোৰ সৃষ্টি হয় আৰু তেনেকৈ বৰদাই সেই প্ৰবাদ বাক্যটো কৈ পেলাই চবকে ফ্ৰুটছবিলাক দি আছিলে সুবহ মে খীৰা হীৰা দোপহৰ মে খীৰা খীৰা শাম মে খীৰা পীৰা তো এয়া যে বৰদাই কৈছিলে শুনি খুবেই ভাল লাগিলে তো আজি আৰু বিশেষ নকওঁ আৰু তেতিয়াও সেই সময়তো ৰাতিপুৱাৰ নাম ধ্যান হোৱাৰ পিছত শ্ৰী শ্ৰী গুৰু গ্ৰন্থ পাঠ হৈছিলে আৰু এতিয়াও পাঠ হয় তো এইবাৰ যেতিয়া গৈছোঁ তেতিয়া গুৰু গ্ৰন্থ চাহাবজী পাঠ হৈছিলে তো এইখিনি আৰু তেতিয়াৰ কিছু সময় বৰদা থকা সময় অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত তো আজিলৈ ইয়াতে এৰিছোঁ নমস্কাৰ জয় গুৰু